স্বাগতম জনাইছোঁ মিষ্টাৰ বাস্তৱ লাইফষ্টাইল ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে। আজি হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুতিথি আৰু এই মৃত্যুতিথিত মই তেখেতৰ হৈ অকণমান চমু বক্তব্য আপোনালোকৰ মাজত ৰাখিম। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী মহান ব্যক্তি আছিল। তেখেতৰ জন্ম 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম আছিল গেঠি ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকাত আৰু হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু কলেজীয়া শিক্ষা কলিকতাত আহৰণ কৰিছিল। এগৰাকী গল্পকাৰ, সুৰকাৰ, গীতিকাৰ, অভিনেতা, নিবন্ধকাৰ, চিত্ৰকৰ আছিল বিষ্ণুপ্ৰসাদ ৰাভা। বহুতো গীত তেখেতে ৰচনা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই সেই গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয়। এই মহান ব্যক্তিগৰাকী 1969 চনৰ 20 জুন তাৰিখে জটিল ৰোগত আক্ৰান্ত হৈ তেজপুৰত মৃত্যু হৈছিল। আজিৰ এই মৃত্যু দিৱসত বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই যাতে স্বৰ্গস্থান পায় তাৰে কামনা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।